Hi guys, it's me Pranjal. এই ভিডিওত আমি MS Word-ৰ ৰিবন আৰু টেপৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম। হৈছে সাধাৰণতে কুইক এক্সেছ আৰু টাইটেল বাৰৰ তলত ৰিবন আৰু টেপ থাকে। হৈছে this side হৈছে ইয়াতে সাধাৰণতে সাতটা টেপ থাকে। হৈছে হোম, ইনচাৰ্ট, পেজ লেআউট, ৰেফাৰেন্স, মেইলিং, ৰিভিউ এণ্ড ভিউ। হৈছে আমি যে এটা এটা কৰি কাউণ্ট কৰি যাওঁ 1 2 3 4 5 6 7 হৈছে আৰু প্ৰত্যেকটাৰে হৈছে যিমানকেইটা টেব থাকে সেই টেবত কি হ'ল কি পাৰ্টিকুলাৰ যিটো টেবৰ ৰিলেটেড হৈছে কমন কিছুমান গ্ৰুপ ৱাইজ সেই পাৰ্টিকুলাৰ টেবৰ লগত লিংক হৈ থাকে। হৈছে হোমৰ লগত এইখিনি আছে গোটেইখিনি, তাৰপিছত আপুনি ইনচাৰ্টত যাব, ইনচাৰ্টত এইখিনি পাব। হৈছে তো এই ভিডিঅ'ত ইমানলৈকে। আমি নেক্সট ভিডিঅ'ত কি কৰিম পাৰ্টিকুলাৰ হোমৰ বিষয়ে ডিটেইল কৰি যাম, ইনচাৰ্টৰ বিষয়ে ডিটেইল কৰি যাম। হৈছে এটা জাষ্ট এটা আছে ৰিবন আৰু টেবৰ অভাৰভিউ। হৈছে তো এই ভিডিঅ'ত ইমানলৈকে। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে থেংক ইউ এণ্ড বাই বাই।